आगे सर। हाँ चलो। এয়া হৈছে পেহেলগাম। ইয়াৰ পৰা আমি অমৰনাথ যাত্ৰা আৰম্ভ কৰিম। যেতিয়া মহাদেৱ শিৱই নন্দীক এৰি থৈ গৈছিল, এই স্থানতে এৰি থৈ গৈছিল আৰু নন্দী ইয়াৰ পৰা আগবাঢ়ি যোৱা নাছিলে, আৰু তেতিয়াৰ পৰা এই জেগাৰ নাম হৈছে পেহেলগাম। তো আহক আমি পৰৱৰ্তী চিনসমূহ আপোনালোকক দেখুৱাই থাকিম। এতিয়া আমি আৰম্ভ কৰিম ইয়াৰ পৰা যাত্ৰা। এই জেগাতেই মহাদেৱ শিৱই নন্দীক যেতিয়া থৈ গৈছিল, সেই তেতিয়াৰ পৰাই জেগাৰ নাম পেহেলগাম হিচাপে পৰিগণিত হৈছিলে। বহুত সুন্দৰ জেগা, আৰু পৰৱৰ্তী স্থানসমূহ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰি যাম। এতিয়া আমি আমি যাত্ৰা কৰিছোঁ। ধন্যবাদ।